tefcop.digitalcom.gov.in। যেতিয়া আমি মোবাইল নাম্বাৰটো এড কৰি তাত OTP-টো পুট কৰিম, মোবাইল নাম্বাৰত অহা OTP-টো পুট কৰাৰ লগে লগে আমাৰ আধাৰ কাৰ্ডৰ ID নাম্বাৰটোৰ লগত কিমানটা মোবাইল নাম্বাৰ লিংক হৈ আছে আমি সেইটো চাব পাৰোঁ। যদি আমাৰ নিজৰ নাম্বাৰটোৰ বাহিৰে বেলেগ নাম্বাৰ লিংক হৈ থাকে আমি সেইটো আঁতৰাই দিব লাগিব। তেনেকুৱা নকৰোঁ। কেতিয়াবা হয়তো আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ ফ্ৰড হোৱাৰ এটা চান্স থাকে। চৰকাৰে সুবিধাটো উপলব্ধ কৰি দিছে, যিখিনিয়ে নাজানে সোনকালে চাব, যাতে বিভিন্ন ধৰণৰ ফ্ৰডৰ পৰা আমাৰ একাউণ্টবিলাক বচাব পৰা যায়। ধন্যবাদ। আমাৰ প্ৰত্যেকৰে হাতত থকা আধাৰ কাৰ্ডসমূহ বিভিন্ন ফ্ৰডৰ পৰা বচাবৰ কাৰণে আমি নাজানো যে ক'ত লিংক হৈ আছে। আধাৰ কাৰ্ডবিলাক বেংকৰ একাউণ্টৰ লগতো লিংক হৈ থাকে, কিন্তু চাবৰ বাবে যে কোনটো নাম্বাৰ লিংক হৈ আছে তাৰ বাবে টেলিকম ইণ্ডাষ্ট্ৰী এটা ৱেবছাইট আছে, tefcop.digitelecom.gov.in। চৰকাৰৰ এই ৱেবছাইটটোত গৈ আমি আমাৰ নাম্বাৰটো দি OTP পুট কৰাৰ লগে লগে কিমানটা নাম্বাৰ এই আধাৰ কাৰ্ডটোৰ লগত জড়িত হৈ আছে, কানেক্টেড হৈ আছে, সেই ডিটেইলছখিনি আমি চাব পাৰোঁ। তাৰ কাৰণে ডেছক্ৰিপশ্যনতো লিংকটো দিয়া আছে আৰু ইয়াতো দিয়া আছে।